সুধিলে ক'ব পাৰোঁ। দাদা কি ক'ব আজি আপুনি বিজয় হ'ল? হয়, মই নাগ্ৰজুলি আজি পৰিষদীয় সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী হিচাপে জয় হ'বলৈ সক্ষম হৈছোঁ আৰু এই জয় এক বৃহৎ জয়। আজি নাগ্ৰজুলি কাৰ্যকৰ্তাৰ জয়, নাগ্ৰজুলি ভাৰতীয় জনতা পাৰ্টীৰ যি কাৰ্যকৰ্তা আছে সকলো কাৰ্যকৰ্তাৰ জয়, নাগ্ৰজুলিবাসী ৰাইজৰ জয়, ভাৰতীয় জনতা পাৰ্টীৰ জয়। আজি ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক নেতৃত্বই মোক জয় হোৱাৰ যিটো সুযোগ দিছে, আজি মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। আজি জিলা সভাপতি, ৰাজ্যিক সভাপতি, আজি মণ্ডল সভাপতি সকলো কাৰ্যকৰ্তাই মোক যি আশীৰ্বাদ হিচাপে মোক টিকেট প্ৰদান কৰিছিলে আৰু সেই হিচাপে মই আজি ৰাইজৰ আশীৰ্বাদত মই জয় হ'বলৈ সক্ষম হৈছোঁ আৰু মানে বহুত ভোটত জয় হ'বলৈ সক্ষম হৈছোঁ। আগন্তুক দিনত নাগ্ৰজুলি এই সমষ্টি 2বাৰকৈ জয় হৈছিলে, তাতে 300 আৰু 600 ভোটত জয় হৈছিলে আৰু এইবাৰ ঠিক 5,000 ভোটৰ ব্যৱধানত জয় হ'বলৈ মই সক্ষম হৈছোঁ আৰু এই জয় সকলো তামোলপুৰবাসী ৰাইজ, নাগ্ৰজুলিবাসী ৰাইজ মোক সকলোৱে মৰম আশীৰ্বাদ কৰিছে কাৰণে আজি জয় হ'বলৈ সক্ষম হৈছোঁ। কিমান মাৰ্জিন কৰি পেলাই? 5,500 ভোটত জয় হ'বলৈ। ৰাইজৰ কেনেদৰে কাম কৰিব এতিয়া? আগন্তুক দিনত নাগ্ৰজুলি ৰাইজৰ বহুতো সমস্যা আছে। আজি সেইকাৰণে এই সমস্যাখিনি যাতে আগন্তুক দিনত মানে সমাধান কৰিব পাৰোঁ, ৰাস্তা ঘাটৰ পৰা ধৰি ডিগ্ৰী কলেজৰ পৰা ধৰি সকলো সমস্যা সমাধান কৰিব পাৰোঁ, সেইকাৰণে ৰাইজে আজি মোক বহুত ভোটত জয় কৰিছে। ৰাইজৰ প্ৰতি মই কৃতজ্ঞ আৰু ৰাইজৰ মোৰ প্ৰতি এটা বিশ্বাস আছে যে এই হয়তো লক্ষিত আছে, এইখিনি কাম ৰাইজৰ কৰি দিব পাৰিব। সেইকাৰণে আজি ইমান ভোটত জয় কৰি মোক মানে কোকৰাঝাৰলৈ মানে পঠালে।